কেবিনেট সভাখন বিশেষকৈ অনুষ্ঠিত হৈছিল অহা কাইলৈ উত্থাপন কৰা বাজেটৰ অনুমোদনৰ বাবে। গতিকে আজি কেবিনেট সভাই বিতংভাৱে বাজেটৰ ওপৰত আলোচনা কৰি অহা কাইলৈ বিধানসভাত উত্থাপন হ'বলগীয়া বাজেটৰ অনুমোদন কৰিছে। আৰু তাৰ লগতে আৰু কেইটামান বিষয়ৰ সিদ্ধান্ত হৈছে আসাম ষ্টেট ফাইনেন্স কমিশ্যনৰ মানে 6th আসাম ষ্টেট ফাইনেন্স কমিশ্যনে যিখিনি ৰিকমেণ্ডেশ্যন দিছে 7.8% লোকেল বডিৰ কাৰণে টকা অনুমোদন দিবলৈ, সেই কথাটো আমাৰ কেবিনেটে অনুমোদন জনাইছে। ইয়াৰ উপৰিও পৰৱৰ্তী অলিম্পিকলৈকে আমাৰ লাভলীনা বৰগোহাঁইৰ ক্ষেত্ৰত এগৰাকী কোচৰ দায়িত্ব ৰাজ্য চৰকাৰে লৈছে। অলিম্পিক তেওঁ গৈ প্ৰতিযোগিতাত নমালৈকে ৰাজ্য চৰকাৰে মাহে 2.5 লাখ টকা দি এজন কোচ তেওঁক দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। ঠিক তেনেকৈ হিমা দাসকো তেওঁৰ প্ৰশিক্ষণৰ বাবে মাহে 1 লাখ টকাকৈ দি অহা অলিম্পিকৰ কাৰণে প্ৰস্তুত হ'বৰ বাবে কেবিনেটে সিদ্ধান্ত লৈছে। যিটো জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড, ইয়াৰ পৰা সকলো কৰ্মচাৰীয়ে যেতিয়া তেখেতসকলৰ প্ৰাপ্য টকা তাৰ পৰা লোৱাৰ সময়ত এটা খুব জটিল প্ৰক্ৰিয়াৰে আগবাঢ়িব লাগে, যাৰ কাৰণে কৰ্মচাৰীসকলে যথেষ্ট অসুবিধাত পৰে। তাৰ সকলো প্ৰক্ৰিয়া সৰলীকৰণ কৰি তেওঁলোকে বিভাগীয় যিজন মুৰব্বী তেওঁ তাতেই এই প্ৰভিডেণ্ট ফাণ্ডৰ টকা পাবৰ কাৰণে অনুমতি পাব বা নিৰ্দেশ দিব পাৰিব। ইয়াৰ উপৰিও আৰু এটা সদায় আমি বিশেষকৈ কাষ্ট চাৰ্টিফিকেট লৈ যথেষ্ট অসুবিধাত পৰি আছিলোঁ। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে আজি যে OBCৰ চাৰ্টিফিকেটৰ ক্ষেত্ৰত যিবিলাক আমাৰ বোৰ্ড গঠন কৰি দিয়া আছিল, OBC বোৰ্ড বা টি ট্ৰাইবৰ ক্ষেত্ৰত, এই বোৰ্ডবিলাকৰ পৰিৱৰ্তে তেওঁলোকৰ চাহ জনজাতি জাতীয় সন্মিলন তেওঁলোকে কাষ্ট চাৰ্টিফিকেটটো তেওঁলোকৰ দিব পাৰিব। কিন্তু তাত এটা কথা তেখেতসকলে লিখি দিব লাগিব, আমাৰ যিখন নটিফিকেশ্যন আছে, নটিফিকেশ্যনত আমি দেখিছোঁ এতিয়া প্ৰায় 90টা ট্ৰাইব আছে। এই ব্যক্তিজন কোনটো ট্ৰাইবৰ, এই ব্যক্তিজন মুণ্ডা নে, তাঁতী নে, খাৰিয়া নে বা ইত্যাদি, কোন ট্ৰাইবৰ টি ট্ৰাইব, এই কথাটো তাত উল্লেখ কৰি তেখেতসকলে আজি এতিয়াৰ পৰা নিজেই চাহ জনজাতীয় জাতীয় সন্মিলনে OBC বোৰ্ডৰ মানে OBC বোৰ্ডে দি থকা চাৰ্টিফিকেটখন তেওঁলোকে দিব পাৰিব। এইটো সমস্যাটো বৰ জটিল হৈ আছিল বোৰ্ডৰ চাৰ্টিফিকেট ওলোৱাৰ, গতিকে এতিয়া সেইটো আমি আজি চাহ জনজাতি জাতীয় সন্মিলনক দায়িত্ব দিয়া হৈছে। আজিৰ কেবিনেটৰ মূল কথা এইখিনিয়ে, আৰু মূলতঃ আজি অহা বছৰৰ বাবে 22-23 বছৰৰ 2022 আৰু 23ৰ বাজেটখন আজি কেবিনেটে অনুমোদন জনাইছে। অসমত আমি ঠিক কৰিছোঁ, আমি ক'ভিডৰ লগত যুঁজি যাম। অহা কালিলৈ আমি 12 বছৰ বয়সৰ পৰা 14 বছৰ বয়সলৈ যিখিনি
মানে যুৱক যুৱতী আছিল, ছাত্ৰ ছাত্ৰী আছিল, অসমৰ টাৰ্গেটটো 13 লাখ আছে। এইসকলক অহা কাইলৈ আমি ভেকচিন দিয়া আৰম্ভ কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰথম ভেকচিনৰ কেম্পটো অহা কাইলৈ গুৱাহাটীত উন্মোচন কৰিব আৰু গোটেই ৰাজ্যখনত অহাকালিৰ পৰা 12 বছৰৰ পৰা 14 বছৰ বয়সৰ যিটো গেপ আছে সেইখিনি ছাত্ৰ ছাত্ৰীক আৰু যুৱক যুৱতীক আমি ভেকচিন দিয়া আৰম্ভ কৰিম। এটা প্ৰশ্ন আছিলে, গৰ্ভৱতী মহিলাৰ মৃত্যুৰ ক্ষেত্ৰত অসমৰ হাৰ দেশৰ ভিতৰত মানে সৰ্বাধিক বুলি এটা হেৰি ওলাইছে, সেই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া? ৰাজ্যখনত আজি এই মৃত্যুৰ হাৰটো যিটো নেশ্যনেল এভাৰেজ যিটো NSFS 5 তেওঁলোকে যিটো নেশ্যনেল এভাৰেজ উলিয়াইছে তাতকৈ কম, ৰাষ্ট্ৰীয় হাৰতকৈ কম আৰু যোৱা সময়ত যিখিনি আছিল তাতোকৈ কম আৰু ৰাষ্ট্ৰীয় হাৰতকৈ কম, গতিকে সৰ্বাধিক হোৱাৰ প্ৰশ্নই নাই। ধন্যবাদ। কালিৰ ভেকচিনটো হ'ব এইটো এটা নতুন ভেকচিন হৈছে। কেম্পটো DC এতিয়া ঠিক কৰি আছে, গতিকে কৰ্বেভেক্স কালি এটা নতুন ভেকচিন 12 বছৰৰ পৰা 14 বছৰ সকলক দিয়া হ'ব, কৰ্বাচেভ, আৰু অসমত 13 লাখ টাৰ্গেট আৰু 13,60,000 ভেকচিন ইতিমধ্যে আমি গোটেই ৰাজ্যখনত এই কৰ্বাচেভ যিটো ভেকচিন এইটো আমি আনি জমা ৰাখিছোঁ আৰু অহাকালিৰ পৰা আমি আৰম্ভ কৰিম। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ এখন শিক্ষানুষ্ঠানত অহা কাইলৈ ৰাতিপুৱা 9 বজাত এই ভেকচিন দিয়াৰ শুভাৰম্ভ কৰিব। আমাৰ লগত ভাৰতীয় জনতা পাৰ্টীয়ে কৰা আলোচনা মৰ্মে আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মৰ্মে আমি জানো যে অহা গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনৰ নিৰ্বাচনত BJP আৰু AGP মিত্ৰতাৰে অহা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।